वेलकम बैक टू माय यूट्यूब चैनल आको एटा नतुन भिडिओ লৈ আহি গৈছো আৰু আশা কৰো আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান মোৰ গাটো ভাল নহয় আৰু বেমাৰ বিলাক হৈ আছিল তো আজি ভাবিলো দেখাই আহোগে বুলি হে কাৰণে মানে ডিব্ৰুগড়লৈ ওলাইছো আৰু লগৰ এজন আছে সো আহি পোৱাহি নাই বৰ্তমান হে কাৰণে মই উলাই মেলি এয়া ৰাস্তাতে ৰখি আছো দেখিছে নহয় ৰৈ আছো এতিয়ালৈকে আহিয়ে পোৱা নাই দেখিছে নে বাবু আজি মোক একদম সোনকালে উলিয়াই ললে আৰু এতিয়ালৈকে আহি পোৱা নাই वेट करी एतिया बर्तमान आहिছে 9টা বাজিলে আৰু আমি গৈ আছো এতিয়া লক্ষীপথাৰ বাইপাছ ৰাস্তা দি যোনটো লক্ষীপথাৰৰ পৰা ডাইৰেক্ট মাকুমত ওলাই গৈ হে ৰাস্তা দি আমি গৈ আছো আৰু এফালে সেকশন দুই পাৰে একদম জংঘল আছে জংঘলখন মানে পাৰ হ'ব লাগে খুব বেছি আপোনালোকৰ 10-15 মিনিট মান লাগে আৰু এইফালে আহি পাই গলোহি হস্পিটেল যেহেতু আমি সাবুৱালৈ আহিছিলো সাবুৱা টাটালৈ তো এয়া হৈছে সাবুৱা টাটা হস্পিটেল পাই গলো নি तो एया टाटा हॉस्पिटलर फ्रंटर साइड और कि धुनिया माने बाहिररखिनि और इते माने इमान धुनिया साफा के थई दिए और इफाले सेक्शन फुल गछ लगाइ थैसे और इपिने এখন আছে হা ফিল্ড মানে বহুত ধুনিয়া মানে एकदम साफा কৰি পিনে থই দিয়ে সো আপোনালোকক দেখাম মই ফিল্ডখন বহুত ধুনিয়া মানে দেখাই আছো ইফালে ফ্ৰন্টৰখিনি আছে দেখিছেনে আৰু ফিল্ডখন হৈছে এয়া দেখিছে কি ধুনিয়া মানে একদম পুৰা সাফা পৰিষ্কাৰ মানে ইয়াতে দেখি পাইছে এইবিলাক আহি মানে খুব মানে পৰিবেশটো খুব এটা ধুনিয়া পৰিবেশ মানে ইয়াত আহি খুব ভাল লাগিল আৰু দেখিলে বাকি এফালে বিল্ডিংখন দেখাই দিছো সো আৰু বাকি এতিয়া আমি দেখাই মেলি হৈ গল তাৰ পৰা এতিয়া মানে ৰিপৰ্টৰ কাৰণে ৰখি আছো ৰিপৰ্ট ইয়াত মানে বহুত ফাষ্ট হয় হা মানে ইয়াতে টেষ্টখিনি কৰাৰ পাছত মানে বহুত ফাষ্ট ৰিপৰ্ট বিলাক বহুত ফাষ্ট হয় আৰু আমাৰ আছিলে 2-3টা মান ৰিপৰ্ট আছিলে এতিয়া 2টা ৰিপৰ্ট পালো আৰু বাকি কিটা আছে পাবলে তো তাৰ কাৰণে ৰখি আছো আৰু দেখাই মেলি মানে যাবগে পাৰিম আৰু আজিয়ে সব হৈ যাব আৰু ইয়াত মানে এদিনতে হৈ যায় ৰাতিপুৱা সোনকালে আহিব লাগে তো দিনটোৰ ভিতৰত মানে গোটেইখিনি কাম হৈয়ে যায় যদি মানে থাকিব লগিয়া নহয় তেতিয়া আৰু দেখিলে নহয় তো গাইস এতিয়া 5টা বাজিলে আৰু এফালে ৰিপৰ্ট ললো এতে দৰপো ললো আৰু এতিয়া গৈ আছো খুসকাই হেলমেট পিনছো মানুহবোৰে চাই আছে আহানে এই আহি গল আমি যাও বাই বাই